এইখিনি হৈছে সৰু মাছখিনি মানে অলপমান কম হ'ল, মানুহ 5 জন, তো তাৰ কাৰণে এইফালে পিঁয়াজখিনি বেছি কৰি দিলোঁ আৰু ইপিনে তেল গৰম হৈ গ'ল। এতিয়া মানে পিঁয়াজখিনি দি দিম ইয়াতে, আপোনালোকে চাই থাকক। দি দিলোঁ আমি পিঁয়াজখিনি, এইখিনি এতিয়া ভাজি ল'ম। মাছ কম হোৱাৰ কাৰণে পিঁয়াজখিনি বেছি দি দিম। পিঁয়াজখিনি বেছি কৰি দি দিলোঁ, অকণমান হ'ল, অকণমান ৰাখিছোঁ, তাৰ কাৰণে পিঁয়াজখিনি বেছি দিয়া হয়। তো চাওক ৰঙচুৱা হৈ আহিব ধৰিছে পিঁয়াজখিনি, আৰু অকণমান ৰঙচুৱা হ'ব দিম, তাৰপিছত মাছখিনি ঢালি দিম ইয়াতে। তো পিঁয়াজখিনি ৰঙচুৱা হ'ল, এতিয়া মাছখিনি ইয়াতে ঢালি দিম। তো মাছখিনি ঢালি দিলোঁ। মাছখিনি আচলতে গুড়া ভজা কৰিম, তো আপোনালোকে চাই থাকক। ইয়াতে হালধি আৰু নিমখ এতিয়া দি দিম। তো চাওক হালধি গুড়ি অকণমান দি দিলোঁ, তো নিমখ অকণমান দি দিলোঁ। এতিয়া এইখিনি মিক্স কৰি দিম। কোনে মাছ মানে গুড়া ভজা মাছ খাই ভাল পায় কমেণ্টত জনাব দেই। মই কিন্তু বিৰাট ভাল পাওঁ এনেকুৱা সৰু মাছৰ মানে গুড়ি গুড়া ভজা, গুড়ি গুড়া ভজা ধুনীয়া লাগে খাই। আপোনালোকে কমেণ্টত জনাব, আৰু আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, প্লিজ ছাবস্ক্ৰাইব কৰি দিব, অকণমান আগুৱাই যাবলৈ সাহস কৰি দিব আকৌ। ঠিক আছে, আপোনালোকে চাই থাকক। তো চাওক মাছখিনি ভজা খাই আছে, আৰু অকণমান ভজা খোৱা হ'লে তাৰপিছত নমাই থৈ দিম। আমাৰ মাছ ভজাখিনি ৰেডি হৈ যাব, তাৰপিছত ধুনীয়াকৈ ভাতৰ লগত খাম। তো চাওক সৰু মাছখিনি ভজা হৈ গ'ল।